हेलो पार्टनार्स केने আছে আশা কৰো সকলোৱে ভালে আছে আজি আপোনালোকৰ কাৰণে লৈ আহিছো এই সপ্তাহটোৰ ভিতৰতে ৰিলিজ হোৱা অসমীয়া 5খন জনপ্ৰিয় গান ফকলান্ডু বলকে নিগাজি কই কলি জানালি সুম নহো জানো হো তোরে কুতু বাড়ি কারে ন দেখিলে আজিৰ ভিডিঅ'ত 1 নম্বৰত আছে 6 দিন পূৰ্বে ইউটিউবত আপলোড কৰা কুসুম কৈলাশৰ पहले इस्तेमाल करो গানখন इस्तेमाल करो फिर विश्वास करो एक बार दिल लगा के देखो फिर विश्वास करो এই গানখনে দুদিনৰ ভিতৰত 3,30,000 ভিউজ আৰু 29,000 লাইক পাবলৈ সক্ষম হৈছে এতিয়া আপোনালোকে জনাব যে এই গানখন আপোনালোকৰ কেনেকুৱা লাগিছে 2 নম্বৰ স্থানত আছে 5 দিন পূৰ্বে ইউটিউবত আপলোড কৰা ভৃগুদাৰ জুই নামৰ গানখন এতিয়া নোৱাৰ থাকিব কই বলিয়া পগলা ফাগুনে মু দিলেছু এই গানখনে 5 দিনৰ ভিতৰতে 1,02,000 ভিউজ আৰু প্ৰায় 10,000 লাইক পাবলৈ সক্ষম হৈছে বেয়া কই তুমি কলেও হিয়া মোৰ ভাঙি দিলেও 3 নম্বৰত আছে 6 দিন পূৰ্বে ইউটিউবত আপলোড কৰা প্ৰিয়ংকা ভৰালীৰ অকনি আদৰ নামৰ গানখন অকনি আদৰ হাদৰি শুনাই থাক থাক থাকিবি মুকেনো ভাল পাই এই গানখনে 6 দিনৰ ভিতৰত 33,000 ভিউজ আৰু প্ৰায় 4,000 লাইক পাবলৈ সক্ষম হৈছে বাড়ির কথা পিরিতি নামরে নীলা জিয়ে থাই এইখিনিতে সকলোকে জনা হৈছে মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব 4 নম্বৰত আছে 6 দিন পূৰ্বে ইউটিউবত আপলোড কৰা শাহৰুখ প্ৰয়াসৰ বগামাটিৰ ৰূপহী নামৰ গানখন মুকে ভুলালি তই তোৰে কাখলৈ মই সদায় যাব খুজো এই গানখনে 6 দিনৰ ভিতৰত প্ৰায় 3,20,000 ভিউজ আৰু 10,000 লাইক পাবলৈ সক্ষম হৈছে গানখন মোৰ বহুতো ভাল লাগিছে আপোনালোকক কেনেকুৱা লাগিছে কমেন্টত জনাব আলিৰ মূৰতে নুবো 5 নম্বৰত আছে 6 দিন পূৰ্বে ইউটিউবত আপলোড কৰা দৌলত হাজৰিকাই কথাই প্ৰতি অভিমান নামৰ গানখন কথাই প্রতি অভিমান তুক বুঝাবলে বরতাম এই গানখনে 6 দিনৰ ভিতৰত 90,000 ভিউজ আৰু প্ৰায় 6,000 লাইক পাবলৈ সক্ষম হৈছে রবো ববো হিকানাই নজনাকে ললি চাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ পৰৱৰ্তী সময়ত লগ পাই আছো আন এটা নতুন